টাইম 8 নিউজত মানে বাতৰি প্ৰকাশ কৰিছিল পাকিস্তানৰ হাতত ভাৰতীয় সৈন্য 2টা জোৱান নিহত হৈছিল। তথাপি সেইটো পোষ্টত কি কয় ৰীনা ভূঞা, ৰূপম দেউৰী আৰু ৰাহুল নামৰ আপোনালোকে পোষ্টটো আপোনালোকে দেশদ্ৰোহী আমাক মানুহ নালাগে। সোনকালে মই অসম পুলিচক মই এৰেষ্ট কৰিব জনালোঁ আৰু অনুৰোধ জনালোঁ আৰু মই সৰ্বানন্দ ছাৰক মই এৰেষ্ট কৰিব মই অনুৰোধ জনালোঁ। আমাৰ দেশদ্ৰোহী তেনেকুৱা মানুহ নালাগে। আমাৰ দেশক মানে নিলজ্জ কৰা তেনেকুৱা মানুহ আমাক নালাগে। ছাৰ মই ৰিকুৱেষ্ট কৰিলোঁ সিহঁতক সোনকালে এৰেষ্ট কৰক আৰু তেনেকুৱা দেশদ্ৰোহী আমাক কেতিয়াও নালাগে। আৰু ৰাইজে কওক আমি কি কৰা উচিত ইয়াৰ ওপৰত। আমাৰ দেশদ্ৰোহী আমাক লাগে না নেলাগে আপোনালোকে কমেণ্টত জনাব আৰু সোনকালে যে এৰেষ্ট হয় আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো। ধন্যবাদ।